নমস্কাৰ ৰন্থলী গহনাৰ ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম। মই স্বপন বনিয়া। এটা ঢোলৰ কাম কৰি আছিলোঁ আগতে চিলভাৰত। মই আপোনালোকক সৰু সৰুকৈ শ্বৰ্টছ ভিডিঅ'বোৰ দিছিলোঁ আৰু আজি সেটটো কমপ্লিট হৈছে গাঁথনি কৰিবলৈ আৰু গতিকে আপোনালোকক মই দেখাব বিচাৰিছোঁ। এইটো কৰিলোঁ অকল চিলভাৰত। ইয়াত কোনো ধৰণৰ পাতখনৰ কাম কৰা হোৱা নাই, অকল ৰূপত কৰিছোঁ। অলপমান নক্সা কৰি দিছোঁ, ইয়াতে অলপমান ফুল কাটি ডিজাইন কৰি দিছোঁ। ইয়াতে ভালদৰে ক্লিয়াৰকৈ ফটো অহা নাই। মই ৰন্থলী গহনাৰ যিটো ফেচবুক পেজ আছে, মই তাত ফটো আপলোড দিম আৰু আপোনালোকে চাব পাৰিব। আৰু মোৰ ইনষ্টাটো ৰন্থলী গহনা বুলি এটা নতুনকৈ মই বিজনেছ একাউণ্ট খুলিছোঁ, আপোনালোকে তাতো চাব পাৰিব। গতিকে এইটো যদি আপোনালোকক লাগে স্ক্ৰীনশ্বট দিব আৰু লগতে অৰ্ডাৰ কৰিবলৈ মোৰ হোৱাটছআপ নম্বৰটো ইউজ কৰিব, ঠিক আছে। আৰু ছেট বহুত আছে, নতুন নতুন আজিকালি গ'ল্ড পলিচৰ কিছুমান বস্তু মই কালেক্ট কৰিছোঁ, কাৰণ এটা আপোনালোকৰ কাৰণে ভাল খবৰ। আৰু মই এখন শ্ব'ৰুম অপেনিং কৰিব বিচাৰিছোঁ নগাঁও বাইপাছৰ লগতে। মাৰুতি চুজুকি এৰিনা, যিটো বাজৰাং কাৰ ৱৰ্ল্ড আছে নগাঁও বাইপাছত, আৰু লেফ্ট চাইডে দুটা পেট্ৰল পাম্প আছে। সেইখিনি সাৰিলে ডি নভধাবা এখন পাব। সেই ডি নভধাবা কেম্পাছতে মোৰ ৰন্থলী গহনাৰ এটা সৰু এখন শ্ব'ৰুম মই বৰ্তমান কৰি আছোঁ আৰু যিমানটো সম্ভৱ মই বিহুৰ আগত চাগে অপেনিং কৰিম। আৰু আপোনালোকে গুগলত ৰন্থলী গহনা চাৰ্চ কৰিলেও মোৰ শ্ব'ৰুমৰ লোকেশ্যনটো পাব। গতিকে মই কিমান তাৰিখলৈ অপেনিং কৰিম সেইটো মই এতিয়াও ক'ব পৰা নাই, কাৰণ মই এজন কাৰিকৰ হোৱাৰ লগতে শ্ব'ৰুমখনো কাম কৰি আছোঁ। মই দুইটা বস্তু চাব লগা হৈছে, গতিকে অলপ সময়টো মিলাব পৰা নাই। তথাপিও যিমানটো পাৰোঁ মই বিহুৰ আগতে মই শ্ব'ৰুমখন অপেনিং কৰিম। আৰু সমূহ অসমবাসী ৰাইজক অনুৰোধ কৰিছোঁ এবাৰ ৰন্থলী গহনাৰ শ্ব'ৰুমটোলৈ আহিব আৰু গহনাবোৰ চাব। আৰু বিশেষকৈ ৰন্থলী গাঁৱলৈ সোমোৱাৰ যিটো এটা তোৰণ বনাই আছে, সেই তোৰণটোৰ লগতে মোৰ শ্ব'ৰুমখন হ'ব। গতিকে আপোনালোকক যদি গহনা চাই আৰু মোৰ শ্ব'ৰুমখনো এপাক ভিজিট কৰিব। এইবাৰ এটা নতুন বস্তু সোমোৱাইছোঁ, আৰু বৰপেটাৰ যিটো মানে সোণপানী চৰোৱা বস্তুবিলাকো মই কালেক্ট কৰিছোঁ আৰু অকণ নতুন নতুন ডিজাইন দি কৰিছোঁ। আপোনালোকক লাগিলে মোক কণ্টেক্ট কৰিব পাৰিব। আমাৰ ইয়াতে ৰিটেইল আৰু হ'লচেল যিহেতু দুইটাই কৰা হয়, আৰু বৰপেটাৰ বস্তু মোৰ তাতে হ'লচেল ৰেটত পাব। আৰু গতিকে শ্ব'ৰুমৰ পৰাতো ইমানখিনি সম্ভৱ নহয়, আপোনালোকে মোৰ কাৰখানাত আহিব লাগিব, বা কাৰখানাত নাহিলেও মোৰ হোৱাটছআপ নম্বৰত কণ্টেক্ট কৰিব। গতিকে এটা নতুন কনচেপ্ট লৈ পেলাই ওলাইছোঁ বিহু বুলি। গতিকে সমূহ অসমবাসী ৰাইজলৈ অনুৰোধ জনালোঁ যাতে নগাঁও বাইপাছেদি যেতিয়া যাব এপাক ৰন্থলী গহনা ভিজিট কৰি যাব। ঠিক আছে, ধন্যবাদ।